আমি মোটামুটি 1 ঘণ্টামান আগত বিশেষ সূত্ৰে আমাক ফোন কৰিলে অফিচলৈ, তামোলপুৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়লৈ। তাত ফোন কৰাত আমি জানিব পাৰিলোঁ যে গড়েশ্বৰী বৃহত্তৰ গড়েশ্বৰ অঞ্চলৰ শিঙিমাৰী গাঁৱত কেইজনমান যুৱকে মানে পথাৰত এটা কাছ উদ্ধাৰ কৰিছে। তেওঁতো মানে আমাক মানে এইটো হেৰি কৰাৰ কাৰণে লোৱাৰ কাৰণে মানে তেওঁলোকে ফোন কৰিলে। আমি ইয়াত আহিলোঁ, আমি ইয়াত গড়েশ্বৰ আঞ্চলিকৰ আছুৰ ল'ৰাখিনিও আমাক সহায় কৰিলে আৰু আমি ষ্টাফ লৈ আহিলোঁ। আৰু শিঙিমাৰী গাঁৱৰ যি ৰাইজ আছে তেওঁলোকে আমাক সহায় কৰিলে। আমি কাছটো আমি এতিয়া চমজি ল'লোঁ। তেওঁ কাছ ধৰিছিলে আমাৰ ধনেশ্বৰ ৰাজবংশী নামৰ এজন, ফুলেন বৰ্মন, হলধৰ ৰাজবংশী আৰু ভৱেশ দাস। তেওঁলোক 4জনকে আমি আমাৰ বন বিভাগৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু কাছটোৰ ওজন অনুমানিক 30 কিলোমান হ'ব। এইটো আমি ইয়াৰ পৰা লৈ গৈ আমাৰ ৰাষ্ট্ৰীয় মানৱ অভয়াৰণ্যত এৰি দিয়াৰ এটা ব্যৱস্থা কৰিম। আৰু এইটো আমি যাতে অতি সোনকালে নিব পাৰোঁ তাৰে আমি আপোনালোকৰ সহযোগখিনি মানে বিচাৰিছোঁ। ধন্যবাদ। এতিয়া ইয়াতে অকল আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ তামোলপুৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ তৰফৰ পৰাই আহিছোঁ। আৰু মানে অন্য সহযোগ আমাৰ আছুৰ ল'ৰাবিলাকে কৰিছে ইয়াৰ বেলেগ আৰু গাঁৱৰ ৰাইজখিনি সেইখিনি। হয়, নমস্কাৰ। আজি প্ৰায় ৰাতিপুৱা 10 বজামান বজাত আমাৰ গড়েশ্বৰ চক্ৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শিঙিমাৰী গাঁৱত এটা 30 কেজিমান ওজনৰ কাছ এটা উদ্ধাৰ কৰা হয়। আৰু কাছটো পোৱাৰ পিছত আমাৰ যি বিভাগীয় কৰ্তৃপক্ষ আছে, আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি খবৰ দিয়া হয়। আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে। তেখেতসকলে বস্তুটোৰ ওপৰত তদন্ত চলাই আছে। এইটো মানে আমাৰ ৰাইজে এটা বস্তু বিচাৰিছে কি, যদি মানে কি প্ৰশাসনে বস্তুটো যদি আমাক দিব পাৰে তেতিয়াহ'লে আমি মানে ৰাজহুৱা আমাৰ তাত পুখুৰী আছে 15 বিঘা মানৰ, তো তাত এৰি দিয়াৰ আমি ব্যৱস্থা এটা কৰিম বুলি ভাবিছিলোঁ। এতিয়া ছাৰটোৰ ওপৰত মানে ডিপেণ্ড কৰিব। যদি ছাৰতে বস্তুটো আমাক ৰাইজক গতাই দিয়ে তেতিয়াহ'লে আমি পুখুৰীটো এৰি দিম। আৰু যদি তেখেতসকলে যদি আইনীভাৱে যদি বস্তুটো লৈ যাম বুলি ভাবে তেতিয়াও আমাৰ ক'ব লগা একো নাই। সেইখিনিয়ে আৰু। আজি আমি শিঙিমাৰী গাঁৱত এটা কাছ উদ্ধাৰ কৰিছোঁ, প্ৰায় 30 কেজিমান হ'ব। কাছটো আমাৰ স্থানীয় ল'ৰা ধনেশ্বৰ ৰাজবংশী, ফুলেন বৰ্মন আৰু হলধৰ ৰাজবংশী আৰু এজন আছিলে। 4জনে কাছটো উদ্ধাৰ কৰিছে। কাছটো আমি গাঁৱৰে এটা ৰাজহুৱা পুখুৰী আছে 12 বিঘা মানৰ, তাত এৰি দিম বুলি আমি ভাবিছোঁ। আৰু কাছটো আমাৰ সংঘৰ এটা মানে পুখুৰী আছে 12 বিঘা 15 বিঘা মানৰ, গতিকে তাত ফৰেষ্ট বিভাগৰ মানুহকো আমি খবৰ দিলোঁ, আপোনালোককো আমি খবৰ দি মাতিলোঁ। ঠিক তেনেকৈ এতিয়া আমি